গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰতিদিনেই গুৱাহাটীত 20,000 কোভিড টেষ্ট কৰা হ'ব 50 ঊৰ্ধৰ ব্যক্তিক কোভিড হলে হাস্পতালত কৰিব লাগিব ভৰ্তি এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে অসমৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিদিনেই গুৱাহাটীত 20,000 লোকৰ কোভিড টেষ্ট কৰোৱা হ'ব যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত কোভিড টেষ্ট বৃদ্ধি কৰা হৈছে আনহাতে আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ আছে কালিলৈ পৰা গুৱাহাটীত 14 মেট্ৰিক টন অক্সিজেনৰ উৎপাদন বাঢ়িব আনহাতে জিএমচিএইচৰ কাৰপাঙিঙত 200খন আইচিইউ বিছনাৰ কাম কৰি থকা হৈছে আৰু কিমান সোনকালে পৰা যায় ইয়াক মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে আনহাতে বৰ্তমান সময়লৈকে ৰাজ্যখনত 27,56,490 জন লোকৰ কোভিডৰ ভেকচিন দিয়া হৈছে আনহাতে আজি আমাৰ হাতত 3,70,000 ভেকচিন মজুত আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে ৰাজ্যৰ চাহ বাগিচাৰ বাবে শনিবাৰে নতুন ছবি প্ৰকাশ কৰা হ'ব 17 মেৰ পৰা 50 ঊৰ্ধৰ ব্যক্তিৰ কোভিড হলে হাস্পতালত ভৰ্তি হ'ব লাগিব কিয়নো শেহতীয়াকৈ কেইটামান দিনলৈ লক্ষ্য কৰিলে দেখা যায় যে 50 ঊৰ্ধৰ লোকৰ মৃত্যুৰ সংখ্যা বাঢ়িছে আনহাতে সম্প্ৰতি জিএমচিএইচৰ 7খন আইচিইউ বিছনা খালী হৈ আছে বুলিও আৰু আনহাতে দুদিনৰ ভিতৰত 28খন আইচিইউ বিছনা বাঢ়িব আনহাতে ডিআৰডিঅ'ক 19 কোটি টকা দিয়া হৈছে হাস্পতাল নিৰ্মাণৰ বাবে য'ত 300খন বিছনা থাকিব আৰু ইয়াৰ 200খন অক্সিজেন বিছনা হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো চিন্তা কৰা নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়া আদি ঠাইত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হলে পৰিৱেশ উন্নত নহলে কিছু নীতি নিৰ্দেশনাৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ সম্ভাৱনা গোটেই অসমত নাই কিন্তু ডিব্ৰুগড় তিনিচুকীয়া আৰু গুৱাহাটী মহানগৰীত যদি পৰিৱেশ উন্নত নহয় অহা 7 দিনত হয়তো আমি ইয়াতকৈ বেছি ৰেষ্ট্ৰিকশ্যনৰ কথা চিন্তা কৰিব লাগিব 2,000 টকা আমি তেওঁলোকক যদি কোনোবা এৰিয়া যদি আমি কোৱাৰেণ্টাইন কৰোঁ সেই কোৱাৰেণ্টাইন এৰিয়াৰ ভিতৰত যদি কোনোবা দুখীয়া মানুহ থাকে তেওঁলোকক আমি যোৱাবাৰৰ দৰে এটা 2,000 টকাৰ এককালীন আমি খোৱা বোৱাৰ সুবিধা কৰি দিম অৰ্থাৎ কিছু চাউল কিছু দালি এনেকৈ দিম অহা সোমবাৰৰ পৰা এই ইয়াক আমি আৰম্ভ কৰিম ৰবিবাৰে মোৰ ডিচিএছপিৰ লগত ভিডিঅ' কনফাৰেন্স আছে তাৰ পিছত সোমবাৰৰ পৰা এই ব্যৱস্থাটো আৰম্ভ হ'ব লকডাউন ইয়াৰ পাছতে আজি 2 নম্বৰ টুটিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে ওএনডিচিলৈ ভোগখিনি প্ৰদান কৰিলে বৰেছ বৰুৱাই 7টা চৰ্ত নামানিলে ভীষণ পৰিণতিৰ হুংকাৰ আলফা স্বাধীনে অপহৰণ কৰা ওএনডিচিৰ কৰ্মচাৰী ঋতুল শইকীয়াৰ এই পৰ্যন্ত কোনো সংকট নোলোৱা কথাটোক লৈ সমগ্ৰ অসমতে চাঞ্চল্য বিৰাজ কৰি থকাৰ মাজতে ওএনডিচিলৈ ভোগখিনি দি এক মেইল প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ওএনডিচিলৈ 7টা চৰ্ত মানিবলৈ ভোগখিনি আলফা স্বাধীনৰ এই চৰ্ত আজি দি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটালৈ বিবৃতি প্ৰেৰণ কৰিছে আলফা স্বাধীনে অন্যথা প্ৰতিষ্ঠান দুটাই বিষম পৰিণতিৰ সন্মুখীন হ'ব লাগিব বুলিও হুমকি দিছে পৰেশ বৰুৱাই নিজে স্বাক্ষৰ কৰা এক মেইল যোগে দিছে বিশেষ সক্ৰিয়নে স্বাধীনে ওএনডিচি অইলক দিয়া চৰ্ত কেইটা হৈছে ওএনডিচি অইলৰ পৰিচালনাৰ সঞ্চালক পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰক ওএনডিচি অইলে আৰম্ভণিৰ পৰা অসমৰ পৰা কিমান সম্পদ নিলে আৰু লাভৰ কিমান অংশ অসমে পালে তাৰ হিচাপ দিয়ক ওএনডিচি অইলত চাকৰি নিয়োগৰ নামত চলি থকা অসাধু গোষ্ঠীক উৎখাত কৰিব লাগিব আলফা স্বাধীনৰ অভিযোগ চতুৰ্থ বৰ্গৰ চাকৰিত মকৰলৰ বাবে ওএনডিচি অইলক 25ৰ পৰা 30 লাখ টকাৰ ঘোষ দিব লাগে এই মেইলত সংগঠনটোৰ অভিযোগ এই অসাধু চক্ৰত একাংশ থলগিৰি লোক জড়িত হৈ আছে ইয়াৰ লগতে ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী কৰিছে আলফা স্বাধীনে আনহাতে অসমৰ গাঁওসমূহলৈ পাইপেৰে ঘৰে ঘৰে গেছ যোগানৰ ব্যৱস্থা কৰক অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে লাভ কৰাটো সুনিশ্চিত কৰা বুলি দাবী কৰিছে আলফা স্বাধীনে আনহাতে অসমৰ বিভিন্ন উৎসৱ পাৰ্বণৰ আয়োজন কৰিবলৈ বিভিন্ন দল সংগঠনক ডাঙৰনি দিয়াৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনক প্ৰতিষ্ঠান দুটাই প্ৰত্যক্ষভাৱে বছৰি 5 কোটি টকাকৈ দিব লাগিব আনহাতে এইবোৰ চৰ্ত মানি চলাৰ বাবে ওএনডিচি অইলৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে আলফা স্বাধীনে অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিৰুদ্ধে বিকল্প নাথাকিব বুলি ঘোষণা কৰিছে পৰেশ বৰুৱাই ইয়াৰ পাছতে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি দেশৰ 9.5 কোটি কৃষকে লাভ কৰিব 2,000 কোটি টকা আজি কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অষ্টম কিস্তিৰ ধন কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত 9.5 কোটিতকৈ অধিক কৃষকৰ বাবে আজি মোকলাই দিব 19,000 কোটি টকা আনহাতে 14 মে অৰ্থাৎ কাজিৰ দিনটোতেই হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৃষকসকলৰ একাউণ্টত অষ্টম কিস্তিৰ ধন ভৰাই দিব কেন্দ্ৰই আনহাতে কেন্দ্ৰীয় চৰকাৰে
ক্ষুদ্ৰ কৃষকসকলৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি নামৰ এক আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনতেই যোগ্য কৃষকসকলক প্ৰতি বছৰে 3টাকৈ কিস্তিত 6,000 টকাকৈ দি অহা হৈছে আৰু ইয়াৰ বিপৰীতে যোৱাকালিৰ দিনটোতেই সকলো কৃষকক ভৰাই দিয়া হৈছে 2,000কৈ টকা। আনহাতে এই চৰকাৰী ৱেবছাইট pmkisangarbo.in গৈ সকলো তথ্য প্ৰদান কৰা হৈছে। ইয়াৰ পাছতে এজন অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে 15 মে'ৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন পাঠদান। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা 15 মে'ৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন পাঠদান। অনলাইন যোগে পাঠদান গ্ৰহণ কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী যোগে জনাইছে এই কথা। আনহাতে শেহতীয়াভাৱে কৰোনাই মাৰাত্মক ৰূপ ধাৰণ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী যোগে জনাইছে এই কথা। ইয়াৰ পাছতে এজন অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে ভয়াৱহ কোভিড পৰিস্থিতি। বিদ্যালয় মহাবিদ্যালয় আগুৱালে গৰম বন্ধৰ দিন। ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহৰ পৰা ভয়াৱহ ৰূপ লৈছে কোভিড পৰিস্থিতিয়ে। সেয়েহে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ লগতে 15 দিন চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে চৰকাৰে। আৰু এনে সময়তে ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰধান সচিবে আজি পুনৰ এক নিৰ্দেশনা জাৰি কৰিছে। ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্বাস্থ্য বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ দৈনিক 5,000ৰ অধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে যোৱা 3টা দিনত 233 গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে। বিদ্যালয়সমূহ খোলা ৰাখিলে ছাত্ৰ-ছাত্ৰীৰ দেহলৈও এই মাৰাত্মক ভাইৰাছবিধ প্ৰৱেশ কৰাটো নিশ্চিত। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শিক্ষা বিভাগে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। ইয়াৰ পাছতে অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে ডিগবৈ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা 17। এই মন্তব্য কৰিছে পৰেশ বৰুৱাই। ডিগবৈ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নহয় আলফা 17। নতুন চৰকাৰক খোলঠেকত পেলাবলৈ অসম আৰক্ষীৰ কোনো লোক অথবা সেনাৰ লোক ইয়াৰ আঁৰত জড়িত হৈ থাকিব পাৰে। আনহাতে লগতে দুদিন পূৰ্বে জাগুনত গ্ৰেনেড বিস্ফোৰণত এটি শিশুৰ মৃত্যুৰ ঘটনাৰ লগতো আলফা 17 জড়িত নহয় বুলি স্পষ্ট কৰি দিছে আলফা 17ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইনৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত এই কথা স্পষ্ট কৰে আলফা 17ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। ইপিনে ডিগবৈৰ ষ্টেডিয়ামত বজাৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে এজন অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে নগাঁৱৰ বামুণী পাহাৰত 18টাকৈ হাতীৰ কৰুণ মৃত্যুৰ ঘটনাই কেৱল অসমকে নহয় সমগ্ৰ ভাৰতকে জোকাৰি গৈছে। প্ৰাৰম্ভিক অনুসন্ধানৰ পাছতেই বজ্ৰপাতৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি সাংবাদিকক জানিবলৈ দিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই কৰুণ ঘটনাটোত মৃত্যু হৈছে 4টাকৈ হাতীৰ পোৱালি। মৃত্যু হোৱা 18টাকৈ হাতীৰ ভিতৰত 10টা মতা হাতী আৰু 8টা মাইকী হাতী আছে বুলি জনাইছে বন বিভাগে। আনহাতে বজ্ৰপাতৰ ফলত 4জোপা গছ সম্পূৰ্ণৰূপে জাহ গৈছে। বনমন্ত্ৰীয়ে প্ৰায় 2 ঘণ্টা সময়ৰ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ পিছতেই বজ্ৰপাতৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে। একেদৰে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অহা 4জনীয়া বিশেষজ্ঞৰ দলেই এই ঘটনাৰ প্ৰাৰম্ভিক কাৰণ হিচাপে বজ্ৰপাত বুলি ধাৰণা কৰিছে। অৱশ্যে তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ পিছতে প্ৰতিবেদন লাভ কৰাৰ পিছতে সবিশেষ জানিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। কিন্তু বজ্ৰপাতৰ ফলত 18টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাক মানি ল'ব খোজা নাই একাংশ দল সংগঠনে। আনহাতে একাংশ দল সংগঠনে ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীৰ পৰিদৰ্শন কৰি উভতি অহাৰ পথতেই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামীক এই ঘটনাৰ উচিত তদন্ত বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। তেওঁলোকে বনহস্তীৰ সুৰক্ষাৰ স্বাৰ্থত এই স্থানত এজিঅ' কোম্পানীৰ শক্তি প্ৰকল্পৰ কাম বন্ধ কৰাৰো দাবী জনায়।